নিৰ্বাচনৰ তাৎপৰ্য আৰু ভাৰতীয় জনতা পাৰ্টিক কিয় ভোট দিব লাগে তাৰ বিষয়ে আপোনালোকক বিতংকৈ ব্যাখ্যা দাঙি ধৰিছে। এই সভাৰ পিছতে আমি গোলাঘাটলৈ যাম আৰু গধূলি শিৱসাগৰ চহৰত আমি 10 কিলোমিটাৰ জোৰা এটা পদযাত্ৰাৰো আজি আয়োজন কৰিছোঁ। আমি এই নিৰ্বাচনত বিশেষকৈ মই আপোনালোকৰ মাজত আজি অহাৰ এটাই উদ্দেশ্য, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত আমাৰ আৰু বেলেগ ক'বলগীয়া নাথাকে, কিন্তু মই এটা কথাৰ কাৰণে আপোনালোকৰ মাজত আহিছোঁ। মই জানো যে সোণাৰী সমষ্টিৰ বহু লোকৰ মনত এটা ভাৱ আছে যে তপন গগৈ ডাঙৰীয়া আমাৰ ইয়াত মন্ত্ৰী আছিলে, স্বাধীনতাৰ পিছত নোহোৱা বহু উন্নয়নমূলক কাম তপন গগৈ ডাঙৰীয়াৰ নেতৃত্বত হৈছিলে। এতিয়া তেওঁ যদি MP হয় আমাৰ সোণাৰী সমষ্টিৰ কাম কাজ ৰখি যাব নেকি? মই আপোনালোকক মাত্ৰ এটা প্ৰতিশ্ৰুতি দিব আহিছোঁ যে তপন গগৈ ডাঙৰীয়াই যি ধৰণে যোৱা 2.5 বছৰত কাম কৰিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আৰু আমাৰ সমস্ত কেবিনেটে অনাগত 2.5 বছৰতো তপন গগৈ নেতৃত্বত সোণাৰী সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি কাম কৰি যাম আৰু সোণাৰী সমষ্টিৰ কাম কাজ এক চিকুটো নৰখেই তাৰ উপৰিও তপন গগৈ নেতৃত্বত আমি সোণাৰী সমষ্টিক অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ আমি ৰূপান্তৰিত কৰিম। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনত আমি তপন গগৈক কিয় লোকসভা